নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰক্তিমাই পুনৰবাৰ আপোনালোক সকলোকে ৰক্তিমাৰ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। এইকেইদিন বতৰটোৱে ইমান আমনি কৰিছে, ডাৱৰীয়া হৈ আছে, সকলোৰে মনবোৰো বেয়া। আজি অলপ ৰ'দটো ওলাইছে, আমি অলপ বাহিৰলৈ ওলাই যাম বুলি ভাবিছোঁ। আপোনালোককো লৈ যাম, আমি ক'লৈ যাওঁ, কি কৰিম, সকলোবোৰ দেখাই যাম। ভিডিঅ'টো সকলোৱে অলৰেডি চাব। ওলাই কৰি ৰেডি হ'লোঁ। আজি আমি আমাৰ নিশ্চয় ওচৰতে থকা আহোমসকলৰ ৰাজধানী চৰাইদেউলৈ যাব ওলাইছোঁ। চৰাইদেউৰ বিষয়েতো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, সকলোৱে জানেই। আজিনো আমি কেনেকৈ যাওঁ, কি কৰোঁ, তাত মোৰ মনৰ লগত কৰা ধেমালিবোৰ সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে, আমি এতিয়া যাব ওলাইছোঁ, চাই যাব ভিডিঅ'টো। এয়া মমন ৰেডি হৈছে ফুফু যাবলৈ। চাই দিয়া মমন এইফালে, চাওঁ চাওঁ চাওঁ। এয়া মা আৰু মমো ৰেডি হৈ ওলাই আহিছে। বাই বাই মমোন। এয়া আমি ঘৰৰ পৰা যাব ওলাইছোঁ। মই যাওঁ বাই বাই। ওলাইছোঁ। এয়া মথুৰাপুৰৰ সাপ্তাহিক দেওবৰীয়া বজাৰ পাইছোঁহি। বাহিৰৰ দৃশ্য এয়া, ভিতৰত বহুত ডাঙৰ বজাৰ। আমি ইয়াৰ পৰাই দেখাই দিছোঁ অলপ। মানুহৰ ইমান ভিৰ হোৱা নাই ক'ভিডৰ পৰিস্থিতিৰ কাৰণে। আমি গাড়ীত গৈ আছোঁ। লগতে এয়া মমন মা আহিছে। মমন চাই দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই। আমাৰ ড্ৰাইভাৰ। আমি কোন কোন আহিছোঁ? ফুফু মমন কৈ দিয়াচোন। আইতা, পাপা, মা কৈ দিয়া। এয়া আমি চৰাইদেউ পাওঁ হৈছোঁহি। এয়া চৰাইদেউৰ কাষতে থকা হৰধোৱা পুখুৰী বুলি কয়। ইয়াৰ দৃশ্য আমি আপোনালোকক পাৰিলে দেখাই যাম বাৰু। চৰাইদেউৰ তোৰণখন পাব হৈছে। এইখন চৰাইদেউৰ ফাৰ্ষ্ট তোৰণখন, চুকাফা তোৰণ। এয়া গৈ আছোঁ। এয়া মেইন গেটখন হৈছে চাউলুং চুকাফা তোৰণ। টিকেট ল'ব লাগিব ন? তিনজন? টিকেট লোৱা হ'ল? ব'লা। কেইটা টিকেট ল'লা? পাহাৰ উঠিবা। কি খাব মন গৈছে? বহুত খাব মন গৈছে। অঁ হ'ব। মুখখন হেৰি হৈ যাবগৈ এতিয়া। বহুত খাব মন গৈ আছে। কিমান দিনৰ পৰা আশা কৰি আছে ন?
মৈদামটোলৈ চাওকচোন, দেখিবলৈ কি সুন্দৰ লাগিছে। বগৰী খাইছা? আপেল বগৰী, আপেল বগৰী খাই লোৱা তুমি এটা। অলপ পৰা যাব তালৈ যাবলৈ, যাম তাতো অকণমান দিব, তাত উঠে নহয়। মমন বহি ললা, বাহ এই মৈদামটোৰ খনন কাৰ্য কৰা হৈছিল। ইয়াত গুহাকৃতিৰ কিবা অৱশেষ দেখিবলৈ পোৱা গৈছে। আহকচোন চাওঁ। মৈদামত যিহেতু উঠিবলৈ দিয়া নহয়, সেইবাবে দেউতাকে মমনক তলতে এনেই অলপ পাহাৰত ভাল লাগিছে মমন। আমি চৰাইদেউ পাহাৰৰ চাৰিওফালে এপাক ঘূৰিছোঁ। খুব ধুনীয়া লাগে পৰিৱেশটো, ইমান ধুনীয়া ধুনীয়া মৈদামবিলাক আছে। এইবিলাক মৈদামেই হয় আৰু তাত পিকনিক স্পটবিলাক আছে। জানুৱাৰী আৰু এতিয়াও মানুহবিলাকে খায়ে আছে। জানুৱাৰী টাইমত বেছি মানুহ হয়, 1-2 তাৰিখে বহুত ভিৰ লাগে। ক'ভিডৰ কাৰণে এই 2 বছৰ ইয়াত চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হয়। এই 2 বছৰে অনুষ্ঠিত কৰা নাই। নেক্সট টাইম যদি কৰে মই তেতিয়া আকৌ পুনৰ ভিডিঅ' বনাম, আপোনালোকে চাব। ভাল লাগিছে আজি মনটো, ৰ'দো দিছে, অলপ ওলাই আহিলোঁ। অলপ ফুৰিলে মানুহবিলাকৰ মন ভাল লাগে নহয় জানো। আজি অলপ ফুৰিছোঁ, মমনেও ভাল পাইছে, খুব ভাল লাগিছে মনটো। তো এইখন গেট খোলা হ'লে আৰু বেছি ভাল লাগিল হয়। বৰ ধুনীয়া ধুনীয়া তাত ষ্টেপ আছে, তাত বেছি ধুনীয়া আছিলে। নেক্সট টাইম যদি খোলে মই আকৌ ভিডিঅ' কৰিম, পুনৰ আহিম ইয়ালৈ। এয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিছোঁ। চৰাইদেউৰ ফাৰ্ষ্ট গেটখনেদি আমি যিহেতু যাব নোৱাৰিলোঁ, আমাৰ দুৰ্ভাগ্য। ইয়াত যিহেতু মেৰামতিৰ কাম চলি আছিল, সেইবাবে মই এতিয়া আপোনালোকক বাহিৰৰ পৰা ইয়াৰ দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ। ইয়াৰ কাষে কাষে এইবোৰ বহুতো দোকান আছে। মনলৈ খেলিবলৈ কিবা এটা চাইছোঁ, তাইক ইটো লাগে সিটো লাগে কৈ আছে। এনেকৈ ঠেলি দিয়া, চোৱা এনেকৈ ঠেলি দিয়া।
ভাল লাগিছে ভাল পাইছে কম নহ'ব নি দাদা হে পাৰিছা নাই পাৰিছে অঁ ঘূৰিছে হ'ব হ'ব অঁ সেইটো ঠেলিলেই হ'ব অঁ জোৰকৈ ঠেলিলে এয়া এখন হোটেল দেখিছোঁ চুনচুনি চাওঁচোন কি পাওঁ চাহ মিঠাই কিবা এটাকে খাই লওঁগৈ মোৰ মানে কেক খাবলৈ উৎপাত লগাই আছে এয়া কেক এপিচ দিছোঁ খাব লৈছে গৰম আছেনে খাই লোৱা দেই গৰম না ঠাণ্ডা হ'লে নাখাওঁ ইয়াত পৰঠা আৰু চাহহে পায় বুলি ক'লে সেইবাবে আমি পৰঠাকে ল'লোঁ 3টা আৰু মমনে কেক খাইছে মায়েও খাইছে পৰঠা বান্ধি কৰি যাম দেই ফুৰি মেলি আজৰি হৈ এতিয়া আমি খাই বৈ ওলাইছোঁ উভতনি যাত্ৰা আমাৰ এয়া ঘৰমুৱা হৈ গৈ আছোঁ আমি ঘৰলৈ গৈ আছোঁ বাই বাই কৈ দিম বাই বাই ফ্ৰেণ্ডছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ কৈ দিয়া ঠিক আছে আমি এতিয়া ঘৰলৈ গৈ লওঁ ঘৰত গৈ আকৌ পুনৰ লগ পাম এতিয়া মাৰ ওচৰলৈ যাব বোলে বমি হ'ব এয়া আমি ঘৰ আহি পালোহি ফুৰি চৰাইদেউৰ পৰা সঁচাই মনটো খুব ভাল লাগিলে এনেকৈ কেতিয়াবা ওলাই যাবলৈ পালে ভাল লাগে মাও গৈছিলে মাৰো ভাল লাগিল মনটো অলপ মোমো ফূৰ্তি পালে মোৰ হাজবেণ্ডেও অলপ আমাক ফুৰালে ঘূৰাই মেলি ভাল লাগিল খুব আৰু মই ইখন গেটৰ ভিউটো যিহেতু দেখাব নোৱাৰিলোঁ বন্ধ আছিলে মই এই ভিডিঅ'টোৰ লগত কেইবছৰমানৰ আগতে যোৱা দুখনমান ফটো দি দিম চাব আপোনালোকে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই ৰক্তিমাই আকৌ আপোনালোকক পুনৰ লগ পাম এতিয়া আজিলৈ আহিছোঁ বাই বাই যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব ঠিক আছে আজিলৈ আহিছোঁ বাই